কাৰণ তেওঁলোক ট্ৰাইবেল নহওঁতেই দাদাগিৰিটো ষ্টাৰ্ট হৈ গৈছে আহোমসকলে মোক দাদাগিৰি কৰিছে জনজাতি নাপাওঁতে এই কথাবোৰ ক'ব লাগে জানো ট্ৰাইবেল ষ্টেটাছ নাপাওঁতেই স্বয়ং সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধানকেই তেওঁলোকে ধমকি দিয়া আৰম্ভ কৰি দিছে ট্ৰাইবেল সংঘৰ লিডাৰ আদিত্য খাকলাৰীয়েও পানী ঘোলা কৰিছে যাতে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো তল পেলাব পৰা যায় তেওঁলোক ট্ৰাইবেল নহওঁতেই দাদাগিৰিটো ষ্টাৰ্ট হৈ গৈছে ট্ৰাইবেল ষ্টেটাছ নাপাওঁতেই স্বয়ং সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধানকেই তেওঁলোকে ধমকি দিয়া আৰম্ভ কৰি দিছে নেপালৰ দৰে হ'ব বুলি কৈছিল আৰু নেপালৰ দৰে হ'ব বুলি কোৱাৰ কথাটো কি ইয়াৰ কাৰণে আমি থিম বনাইছোঁ আজি বিৰাট ভাল হ'ল নেপালৰ দৰে হ'ব বুলি কৈছিল আৰু নেপালৰ দৰে হ'ব বুলি কোৱাৰ কথাটো কি চৰকাৰ তথা আৰক্ষীৰ অভিযোগ আছিল যে উচটোৱা হৈছে আৰু উচটোৱা হৈছে জুবিন অনুৰাগীসকলক যাৰ বাবে ভিক্টৰ দাসক এনএছৰ অধীনত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হয় আৰু আদিত্য খাকলাৰী এটা অভিযোগ কৰিছে আপোনাৰ মাটি পট্টা দিওঁতে আপোনাৰ বিবেচনা কৰাৰ কাৰণে আহ্বান জনাইছে আমি নাজানো নেকি মাটি পট্টা আইনগত হিচাপে যিসকলে পাব লাগে এইটো পাবই আপোনালোকৰ ভাষাৰ অলপ হ'লেও মিল আছে এইখিনি এটা বিষয় খুব অসম উত্তপ্ত কৰি ৰাখিছে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অসম চৰকাৰে এই জনজাতিকৰণৰ বিষয়টো সম্পৰ্কত মন্ত্ৰী গোটৰ প্ৰতিবেদন দিবলৈ গৈ আছে 25 নৱেম্বৰত আৰু ইয়াৰ মাজতে ভোটৰ ওপৰত দানহ পৰা দি ট্ৰাইবেল সংঘৰ লিডাৰ আদিত্য খাকলাৰীয়েও পানী ঘোলা কৰিছে যাতে এই 6 জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো তল পেলাব পৰা যায় এটা কথা হ'ল সদৌ অসম কোচ ৰাজবংশী সন্মিলনী আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা আমি যৌথভাৱে আৰু বহুকেইটা সংগঠন আছে অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত কেৰেলৰ লগত শীঘ্ৰেই এক শান্তি চুক্তি কৰা আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠনৰ দাবীৰে অহা 9 নৱেম্বৰ 2025 এক বিশাল গণসমাৱেশৰ প্ৰস্তুতি চলোৱা হৈছে বঙাইগাঁও আৰু সেই উপলক্ষে আমি তাত কেনেধৰণে আমি সহযোগিতা কৰিম অংশগ্ৰহণ কৰিম আমি আলোচনা কৰিলোঁ কোচ ৰাজবংশীকে ধৰি অন্যান্য জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টোত কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰা দেখা গ'ল ইয়াৰ মাজতে আমাৰ 1996 চনত আমি কোচ ৰাজবংশীসকলে অধ্যাদেশৰ জৰিয়তে জনজাতিৰ মৰ্যাদা পাইছিলোঁ যদিও বিভিন্ন কাৰণত 3খন অধ্যাদেশ পোৱাৰ পিছত 18 মাহ আমি জনজাতিৰ মৰ্যাদা পোৱাৰ পিছৰ 4 নম্বৰ অধ্যাদেশখন ৰিনিউ হ'বলৈ নপাওঁতে আমাৰ জনজাতিৰ মৰ্যাদাটো কৰ্তন হ'ল এটা কথা হ'ল এটা জনগোষ্ঠীৰ জনজাতি মৰ্যাদা পাবলৈ হ'লে বিভিন্ন ধৰণৰ কথা বতৰা থাকে এই কথা বতৰাবিলাক সংবিধানে নিৰ্ধাৰণ কৰি থোৱা আছে সংবিধানৰ 342 নম্বৰ অনুচ্ছেদ অনুসৰি 1 আৰু 2 উল্লেখ আছে 5টা ক্ৰাইটেৰিয়া যি 5টা ক্ৰাইটেৰিয়া ফুলফিল হ'লে এটা জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা পাবলৈ সক্ষম হয় এই ক্ৰাইটেৰিয়াবিলাক ফুলফিল হোৱাৰ পিছত ST কমিশ্যন RGI এনেকৈ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াৰ মাজেদি গৈ আমাৰ পাৰ্লিয়ামেণ্টত বিল উত্থাপন হৈছিল আৰু তাৰ পিছত আমি অৰ্ডিনেন্স পাইছিলোঁ 2019 চনত ৰাজ্যসভাত 6 জনগোষ্ঠী জনজাতিকৰণৰ বিলখন উত্থাপন কৰিলে এখন বিল উত্থাপন কৰিবলৈ যাওঁতে সকলো প্ৰক্ৰিয়া তাত যি থাকে গোটেইখিনি কমপ্লিট হোৱাৰ পিছতহে সংসদত বিল হিচাপে উত্থাপন হয় আৰু তাত যদি কিবা খুঁত থাকে হেতু পাৰ্লিয়ামেণ্ট ষ্টেণ্ডিং কমিটি থাকে পাৰ্লিয়ামেণ্ট সিলেক্ট কমিটি থাকে তেওঁলোকলৈ যাব কিন্তু আমাৰ ক্ষেত্ৰত ওলোটা হ'ল আমাৰ ক্ষেত্ৰত কি কৰিলে মন্ত্ৰী গোট এটা গঠন কৰি আকৌ তললৈ দি পঠালে আমাৰ সকলো জনগোষ্ঠীৰে লিডাৰবিলাক মাতি নি এটা কনসেনসাস ৰিপৰ্ট তৈয়াৰ কৰিছিল 22 চনতে কিন্তু সেই ৰিপৰ্টটো আজিলৈকে প্ৰকাশ নকৰিলে বা প্ৰদান নকৰিলে এতিয়া সিদিনা অহা 25 নৱেম্বৰ এই প্ৰতিবেদন ঘোষণা কৰিম বুলি কৈছে তাৰ পিছত 2 মাহ 3 মাহৰ পিছত নিৰ্বাচন হ'ব গতিকে আমি দাবী কৰিছোঁ যে অহা 26 নিৰ্বাচনৰ আগতে আমাৰ কোচ ৰাজবংশীকে ধৰি আটাইকেইটা জনগোষ্ঠীকে জনজাতিকৰণৰ মৰ্যাদা চৰকাৰে প্ৰদান কৰিব লাগে যেহেতু আপোনালোকে জানে যে আজি ট্ৰাইবেল সংঘই যিটো কথা কৈছে ট্ৰাইবেল সংঘৰ কথাটো অতি ষড়যন্ত্ৰমূলক আৰু আমাক ব্লেকমেইলিং কৰাইবৰ কাৰণে তেওঁলোকে এই ব্যৱস্থাটো লৈছে তেওঁ হয় চৰকাৰৰ কিবা ষড়যন্ত্ৰৰ আঁত ধৰি এই কথাখিনি কৈছে নহয় তেওঁ অসমখন বিদেশীৰ চৰণীয়া পথাৰ বনাব বিচাৰিছে তেওঁ
আদৰণি জনাব লাগিছিল যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে ভৱিষ্যতে অসমখন ৰাজনৈতিকভাৱে বা সম্পদৰ দিশেৰেও এক সুৰক্ষা পাব। এই কথাটো তেওঁ কোৱা নাই। তেওঁ কৈছে আহোমসকলে মোক দাদাগিৰি কৰিছে জনজাতি নাপাওঁতে। এই কথাবোৰ ক'ব লাগে জানো? তেওঁলোকৰ জনজাতি মৰ্যাদা 1970 চনত পাইছে বড়ো কছাৰীসকলে। 1980 চনত অসমৰ ৰাষ্ট্ৰপতি শাসনৰ সময়ত এজন বিষয়া আছিল H.C. চাৰিন বুলি। তেওঁ যিটো তুলনামূলক অধ্যয়ন কৰিছে বড়ো কছাৰী আৰু কোচকল, বড়ো কছাৰীসকলতকৈ কোচকল বেছি পিছপৰা বুলি এটা ৰিপৰ্ট দি থৈছে। এইটো গুগলত চাৰ্চ কৰিলে আপোনালোকে পাব। তাৰপিছত আমাৰ 96ৰ অৰ্ডিনেঞ্চ দিয়াৰ আগত পাৰ্লিয়ামেণ্ট চিলেক্ট কমিটিলৈ গৈছে বিলখন। পাৰ্লিয়ামেণ্ট চিলেক্ট কমিটিয়ে অসমৰ বিভিন্ন ঠাইত আহি পিনি আমাৰ কোচাজংকীসকলৰ ক্ৰাইটেৰিয়া বিষয়াৰ সৈতে আৰ্জিয়া বিষয়াৰ সৈতে আহি মানে অধ্যয়ন কৰিছে। ইয়াত 300খনটো আপোনালোকৰ ডিব্ৰুগড়ত আহিছে। এই গোটেইখিনি অধ্যয়ন কৰাৰ পিছত পাৰ্লিয়ামেণ্ট চিলেক্ট কমিটিয়ে গ্ৰীণ ছিগনেল দিছে পাৰ্লিয়ামেণ্টক যে এখন অৰ্ডিনেঞ্চ দিব পৰা যায়, তেওঁলোক পাবৰ যোগ্য। এই গোটেই কথাখিনি আছে। আজি চাওক, আদিত্য খাকলেৰে কৈছে আমি বহুল জনগোষ্ঠী মানুহ। আমাৰ আজি প্ৰায় 15 বছৰে সৌ সিদিনা ফণীভূষণ চৌধুৰী যোৱাৰ বাদে আমাৰ সংসদত এজন MP নাই কোচাজংকীসকলৰ, মন্ত্ৰীসভাত এজন মন্ত্ৰী নাই। কিন্তু ট্ৰাইবেলসকলৰ কিমান আছে? প্ৰায় 4জনমান অসম চৰকাৰৰ মন্ত্ৰী আছে, সাংসদ আছে 3-4জন। তেওঁলোকৰ IAS অফিচাৰ নাই নেকি? বৃহৎ অফিচাৰ নাই নেকি? এতিয়া তেওঁ যিটো কৈছে যে ছ'চিঅ' ইকনমিক যদি ছাৰ্ভে হ'ব লাগে আমি ৱেলকাম জনাইছোঁ। আমাৰ লগতে ট্ৰাইবেলসকলৰো যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকৰো ছ'চিঅ' ইকনমিক ছাৰ্ভে একেলগতে হ'ব। আমিতো কোৱা নাই ইয়াত ডিব্ৰুগড় মিলন নগৰ হাতীমূৰাত ট্ৰাইবেলসকল কিমান এডভান্স। আমিতো কোৱা নাই শিৱসাগৰ কাংকান নগৰৰ মিচিংসকল কিমান এডভান্স, BTRত কিমান তেওঁলোক এডভান্স হৈ গৈছে। আমি সেই কথাবোৰ ক'বলৈ গৈছোঁ জানো আজিলৈকে? গতিকে এই ষড়যন্ত্ৰমূলক কথাবোৰৰ পৰা, উচতনিমূলক কথাবোৰৰ পৰা যিবোৰে আমাৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে, এই কথাবোৰৰ পৰা আদিত্য খাকলাৰী আঁতৰি থাকিবৰ কাৰণে আমি সকীয়াই দিছোঁ। জোনমণি ৰাভা সৌদিনা ঢুকাওঁতে আদিত্য খাকলাৰীৰ মুখৰ মাত নাছিল। যোৱা কংগ্ৰেছ চৰকাৰ আমোলত শিৱসাগৰ পানীদিহিঙৰ দলপাৰ এগৰাকী গাভৰু যৌন নিৰ্যাতনৰ বলি হওঁতে শিৱসাগৰৰ সকলো জাতীয় সংগঠনে শিৱসাগৰত প্ৰথমবাৰৰ বাবে অৰ্ধ উলংগ প্ৰতিবাদ কৰাৰ ফলস্বৰূপে ছোৱালীগৰাকীয়ে ন্যায় পাইছিল আৰু আজিও সমাজ কল্যাণ বিভাগত চাকৰি কৰি আছে ছোৱালীগৰাকী। আমি তেনেধৰণে জীয়াই আছোঁ জনী। কিন্তু আজি আদিত্য খাকলাৰীয়ে আমাৰ মাজত সংঘাত লগাব বিচাৰিছে, বিভাজন আনিব বিচাৰিছে, 6 জনগোষ্ঠীৰ মাজতো বিভাজন আনিব বিচাৰিছে। তেওঁলোকে কৈছে মৰাণ মটকক দিয়াত আপত্তি নাই, বাকীসকলক দিয়াত আপত্তি আছে। এইবোৰ কেনেকুৱা কথা? গতিকে আমি চৰকাৰকো আহ্বান জনাইছোঁ, এই গোটেই যিমান ষড়যন্ত্ৰ আছে এই ষড়যন্ত্ৰৰ কথা আমি নাজানো। মুঠতে চৰকাৰে প্ৰধানমন্ত্ৰীয়ে 2014 চনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি তেওঁলোকে আমাক 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা 2024 চনৰ আগত দিব লাগিব। নহ'লে কিন্তু অসমৰ 6 জনগোষ্ঠীয় জনগণে ইয়াৰ প্ৰত্যুত্তৰ অহা 24 নিৰ্বাচনত দিবলৈ সাজু হৈছে। আপোনালোকৰ ভাষাৰ অলপ হ'লেও মিল আছে। কিয় মিল আছে? তাৰমানে আমাৰ অৰিজিনটো একেই। আমি ইয়াৰ ইণ্ডিজিনাছ মানুহ, অসমৰ আমি ইয়াৰে খিলঞ্জীয়া মানুহ। মানুহৰ প্ৰব্ৰজন হয়। বড়োসকলৰ এটা সময়ত প্ৰব্ৰজন হৈছিলে, বৰ্মন কছাৰীসকলৰ এটা সময়ত প্ৰব্ৰজন হৈছে। বিভিন্ন কাৰণত মানুহৰ প্ৰব্ৰজন হৈ থাকে। কিন্তু আমি একে মানে থুৰতে ক'ব পাৰোঁ যে বৰ্মন কছাৰীসকল অসমৰ খিলঞ্জীয়া অধিবাসী। আৰু যিহেতু বৰ্মন কছাৰীসকল খিলঞ্জীয়া অধিবাসী, তেওঁলোকৰো নিৰ্দিষ্ট এটা ভাষা, স্বীকৃত ভাষা থাকিব লাগে। তেওঁলোকৰো ভাষা, সংস্কৃতি, সাহিত্য চৰ্চিত হ'ব লাগে। তেওঁলোকৰো অৰ্থনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, শৈক্ষিক অধিকাৰ থাকিব লাগে আৰু ক্ষমতাৰ অংশীদাৰিত্ব থাকিব লাগে। মই এইটোৱে ক'ব খোজোঁ যে এটা জনগোষ্ঠীৰ উন্নয়ন কেতিয়া হয়, এটা জনগোষ্ঠীৰ উন্নয়ন কেনেকৈ সম্ভৱ হয়? মাটি থাকিব লাগিব, ভাষা সংস্কৃতি থাকিব লাগিব আৰু ক্ষমতাত অংশীদাৰিত্ব, পাৱাৰ শ্বেয়াৰিং, ক্ষমতাত অংশীদাৰিত্ব থাকিব লাগিব। আৰু সেই জনগোষ্ঠীয়েহে তেতিয়াহ'লে দুপত দুপে সেইটো আগবাঢ়িব পাৰিব, উন্নয়নৰ পথত অগ্ৰসৰ হ'ব পাৰিব। বিগত সময়ছোৱাত অসমত যিবোৰ আন্দোলন হ'ল, বড়ো আন্দোলনেই কওক, ৰাভা মুভমেণ্টেই কওক, কাৰ্বি মুভমেণ্টেই কওক, মিচিং বা তিৱাৰ আন্দোলনেই কওক, এই প্ৰত্যেক আন্দোলনটো হৈছে, প্ৰথম কথাটো হ'ল ভূমি ৰক্ষণাবেক্ষণ, প্ৰটেকশ্যন অফ লেণ্ড। ট্ৰাইবেলৰ ভূমি ৰক্ষণাবেক্ষণৰ কাৰণে আন্দোলনবিলাক হৈছে। দ্বিতীয়তে হৈছে ভাষা সংস্কৃতিৰ ৰক্ষণাবেক্ষণ। তৃতীয়তে হৈছে ক্ষমতাত অংশীদাৰিত্ব। ক্ষমতাটো আমাৰ অংশগ্ৰহণ থাকিব লাগিব, আমিও ক্ষমতাৰ ভাগ বটোৱাৰা পাব লাগিব। ক্ষমতা অবিহনে, ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ অবিহনে, ভূমি অবিহনে এটা জাতি জনগোষ্ঠী কেতিয়াও জীয়াই থাকিব নোৱাৰে। গতিকে মই আজি এই সভাত সদৌ বৰ্মন কছাৰী ছাত্ৰ সন্থাৰ নতুন
যি প্ৰজন্ম বা নতুন যি নেতৃবৃন্দ তেওঁলোকক মই আহ্বান কৰিম, তেওঁলোকে আৰু কষ্ট কৰক, মানুহখিনিক একেলগ কৰক, একেলগ কৰি নিজৰ মাতৃভাষা জীয়াই ৰাখিবৰ কাৰণে, ভাষা সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে, সাহিত্য জীয়াই ৰাখিবৰ কাৰণে আৰু ক্ষমতাত অংশীদাৰিত্বৰ কাৰণে আৰু বিশেষকৈ চেডুল ট্ৰাইব ষ্টেটাছৰ কাৰণে তেওঁলোক একত্ৰিত হৈ সংগ্ৰামৰ পথলৈ অগ্ৰসৰ হওক, চৰকাৰক দাবী তোলক আৰু এই সংগ্ৰামৰ প্ৰত্যেক ষ্টেপত, প্ৰত্যেক পদক্ষেপত আমি সদৌ অসম ট্ৰাইবেল সংঘ একেলগ হৈ কাম কৰিম বুলি কথা দি মোৰ বক্তব্য সামৰিছোঁ। ৰৌজাংডং 22টা ট্ৰাইবেল জাতীয় আৰু ছাত্ৰ সংগঠনৰ এক উমৈহতীয়া সংগঠন, এটা আমব্ৰেলা অৰ্গেনাইজেশ্যন, যে অহা 25 নৱেম্বৰ তাৰিখে অসম বিধানসভাত মিনিষ্টেৰিয়েল ছাব কমিটি অৰ্থাৎ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অধ্যয়ন কৰিবৰ বাবে গঠিত মিনিষ্টেৰিয়েল ছাব কমিটিয়ে অহা 25 নৱেম্বৰ তাৰিখে তেওঁলোকৰ প্ৰতিবেদনটো দাখিল কৰিব। দাখিল কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কংগ্ৰেছৰ আমোলত বিধানসভাত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে বৰ্তমানৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ অসমৰ 6 জনগোষ্ঠীক জনজাতি স্বীকৃতি প্ৰদান কৰিব লাগে। এইটো কংগ্ৰেছৰ ৰিজলিউশ্যন আছিলে। কিন্তু আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বৰ্তমানৰ ট্ৰাইবেলৰ ক্ষতি হ'বই যদি 6 জনগোষ্ঠীক চেডুল ট্ৰাইব ষ্টেটাছ প্ৰদান কৰা হয়, জনজাতিকৰণ কৰা হয়, তেতিয়াহ'লে স্বাভাৱিকতেই বৰ্তমানৰ স্বীকৃত এবৰিজিনেল ট্ৰাইবেল মানুহৰ ক্ষতি হ'বই। যে পপুলাছ এণ্ড এডভান্স গ্ৰুপ, জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ জনজাতিকৰণক আমি বিৰোধিতা কৰোঁ। মৰাণ মটকৰ ক্ষেত্ৰত আমাৰ সহমৰ্মিতা আছে, তেওঁলোকৰ নিজস্ব কালচাৰ আছে, নিজস্ব সাজ পোছাক আছে। তেওঁলোক পাৰ্টিকুলাৰ 2টা জিলাত, বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাতেই তেওঁলোক সীমাবদ্ধ, খুব কম পপুলেশ্যনৰ, গতিকে তেওঁলোকৰ প্ৰতি CC2ৰ সহমৰ্মিতা আছে। আনহাতেদি ভাৰতৰ যি জনজাতি গৌৰৱ, বিৰছা মুণ্ডাৰ বংশধৰ খাৰিয়া, মুণ্ডা, চাওতাল, চাওৰা আদি যিখিনি আদিবাসী হয়, তেওঁলোক ঝাৰখণ্ড, উৰিষ্যা, মধ্যপ্ৰদেশ আদিত তেওঁলোক ST হয়। কিন্তু অসমত তেওঁলোক ST নহয়, কাৰণ ইয়াতে এটা ষ্টেট বেৰিয়াৰ আছে, আন্তঃৰাজ্যিক বাধা আছে, কনষ্টিটিউশ্যন এৰিয়াৰ আছে। সেইটো যদি উঠাই নিদিয়ে তেতিয়াহ'লে ইয়াত টি ট্ৰাইব বা XT গাৰ্ডেনাৰ বা আদিবাসীসকল ইয়াতে ট্ৰাইবেল হোৱাৰ কোনো সুযোগ তেওঁলোকৰ নাথাকিব। গতিকে আজিৰ সভাই আমি এই বেৰিয়াৰটোক উঠাই দিবলৈ আমি ডিমাণ্ড কৰিছোঁ। 112টা ছাবকাষ্টৰ 36টাক ৰিকমেণ্ড কৰিছিলে, বাকীখিনি তেওঁলোকে ৰিকমেণ্ড কৰা নাই। কিন্তু আৰু ষ্টেট বেৰিয়াৰৰ ক্ষেত্ৰত আমি কৈছোঁ যে যদি খাৰিয়া, মুণ্ডা, চাওতাল, চাওৰা আদিক অসমত ST কৰিব লাগে, ষ্টেট বেৰিয়াৰ উঠাই, অসমৰ ট্ৰাইবেলকো আকৌ দিল্লীত ST মৰ্যাদা দিব লাগিব। ঝাৰখণ্ডত, বিহাৰত, উৰিষ্যাত বা উত্তৰ প্ৰদেশত অসমৰ বড়ো, কাৰ্বি, মিচিং, তিৱা, ৰাভাসকলকো তাত ট্ৰাইবেলৰ মৰ্যাদা দিব লাগিব। এই কণ্ডিশ্যনটো থাকিব। ষ্টেট বেৰিয়াৰ উঠাব, ইয়াত থকা আদিবাসীবিলাকক ST ষ্টেটাছ প্ৰদান কৰিব আৰু আনহাতেদি অসমৰ ট্ৰাইবেলবিলাকো যাতে অন্যান্য ষ্টেটত ছেইম ষ্টেটাছ এনজয় কৰিব পাৰে তাৰ ব্যৱস্থাটো কৰিব লাগিব। ট্ৰাইবেল আৰু নতুনকৈ বিচৰা ট্ৰাইবেল, বিশেষকৈ আহোমসকল বেলেগ ধৰণৰ জনগোষ্ঠী আৰু বৰ্তমানৰ ট্ৰাইবেলৰ লগত তেওঁলোক সমিল মিলেৰে হয়তো থাকিব নোৱাৰিব, বা আমিও হয়তো সমিল মিলেৰে সহাৱস্থানটো সম্ভৱ হৈ নুঠিব, কাৰণ তেওঁলোক ট্ৰাইবেল নহওঁতেই দাদাগিৰিটো ষ্টাৰ্ট হৈ গৈছে। ট্ৰাইবেল ষ্টেটাছ নাপাওঁতেই স্বয়ং সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধানকেই তেওঁলোকে ধমকি দিয়া আৰম্ভ কৰি দিছে। CC2ৰ চিফ কোঅৰ্ডিনেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছতো আদিত্য খাখলাৰীৰ ওপৰত সাংঘাতিক ধৰণৰ তেওঁলোকৰ আক্ৰমণ। তেওঁলোকৰ ইয়াৰ পৰা বুজা যায় যে আহোম, চুতীয়া বা কোচ ৰাজবংশী যিসকল মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটি, অসমীয়া মূল সুঁতিৰ যিবিলাক জনগোষ্ঠী, তেওঁলোকৰ সৈতে ট্ৰাইবেলে কেনেকৈ সহবাস কৰিব, কেনেকৈ একেলগে বাস কৰিব। গতিকে আজিৰ আমাৰ যি CC2ৰ সভা, এই CC2ৰ সভাই আমি এটা ডিমাণ্ড কৰিছোঁ যে আহোম, কোচ ৰাজবংশী আৰু চুতীয়াৰ ক্ষেত্ৰত ছ'চিঅ' ইকনমিক ছাৰ্ভে কৰিব লাগিব। ছ'চিয়েলি, পলিটিকেলি, এডুকেশ্যনেলি, কালচাৰেলি তেওঁলোক যে বেকৱাৰ্ড, তাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ। এটা ছ'চিঅ' ইকনমিক বা এডুকেশ্যনেল ছাৰ্ভে কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্টক দাবী জনাইছোঁ। আৰু ছাৰ্ভেত এইটো প্ৰমাণ হ'ব লাগিব যে আহোম আজিৰ তাৰিখত বেকৱাৰ্ড। তেওঁলোকৰ বোলে IAS অফিচাৰ নাই, APS নাই, IPS নাই, IRS নাই, IFS নাই। তেওঁলোকৰ বোলে এজনো মুখ্যমন্ত্ৰী নাছিল অসমত। তেওঁলোকৰ
কি বুলি কয় MLA কোনো নাছিল, তেওঁলোকে অসমখন ৰাজত্ব কৰা নাই 600 বছৰ। গতিকে ছ'চিঅ' ইকনমিক এটা ছাৰ্ভে হৈ যাওক, অসমৰ মেইন ষ্ট্ৰীম ছ'চাইটিক আধুনিক ভাৰত বুৰঞ্জীত দেখিবলৈ পাব কেতিয়াও মেইন ষ্ট্ৰীম ছ'চাইটিক ট্ৰাইবেল হিচাপে মৰ্যাদা দিয়া নাছিল, ট্ৰাইবেল স্বীকৃতি দিয়া নাছিল। ইভিন ব্ৰিটিছেও মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটিক কেতিয়াও ছেপাৰেট এডমিনিষ্ট্ৰেটিভ ছেটআপ দিয়া নাছিল, এডমিনিষ্ট্ৰেটিভ কোনো ধৰণৰ ছিষ্টেম তেওঁলোকক দিয়া নাছিল, বিশেষ প্ৰশাসনিক ব্যৱস্থা মাজত তেওঁলোকক ৰখা হোৱা নাছিল। আৰু মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটিৰ কাকোৱে ট্ৰাইবেল হিচাপে ৰিকগনিশ্যন দিয়া নাই, নজিৰ নাই। গতিকে ছ'চিঅ' ইকনমিক ছাৰ্ভেটো কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তেওঁলোকৰ ক্ষেত্ৰত আইডেণ্টিফিকেশ্যনৰ ক্ষেত্ৰতো বহুত প্ৰব্লেম আছে। চুতীয়াও শইকীয়া লিখে, আহোমেও শইকীয়া লিখে, কোচ ৰাজবংশীয়েও শইকীয়া লিখে। এতিয়া কাক আপুনি কোচ ৰাজবংশী হিচাপে আইডেণ্টিফাই কৰিব, কাক চুতীয়া হিচাপে আইডেণ্টিফাই কৰিব, কাক আপুনি আহোম হিচাপে আইডেণ্টিফাই কৰিব? কোচ ৰাজবংশীৰ ক্ষেত্ৰত উজনিৰ কোচ আৰু নামনিৰ ৰাজবংশীসকলৰ মাজত সাংঘাতিক ধৰণৰ মানে আকাশ পাতাল পাৰ্থক্য, আকাশ পাতাল পাৰ্থক্য। উজনিৰ বা মধ্য অসমৰ কোচসকল ফাৰ ফাৰ এডভান্স, কিন্তু তাৰ বিপৰীতে নামনিৰ কোচ ৰাজবংশীসকল সাংঘাতিক ধৰণে পিছপৰা, সাংঘাতিক ধৰণে পিছপৰা। আৰু কোচ আৰু ৰাজবংশী দুটা পৃথক পৃথক জনগোষ্ঠী। সেইকাৰণে কোচ ৰাজবংশীক কৈছোঁ এটা হেটেৰ'জেনাছ গ্ৰুপ, কেইবা জনগোষ্ঠী একেলগে এই কোচ ৰাজবংশীটোত সোমাই আছে, যাৰ কাৰণে হেটেৰ'জেনাছ গ্ৰুপ বুলি কোৱা হৈছে। আৰু তেওঁলোকৰ আইডেণ্টিফিকেশ্যনত সাংঘাতিক ধৰণৰ প্ৰব্লেম আছে। গতিকে এডভান্স এণ্ড পপুলাছ গ্ৰুপ ST হিচাপে ৰিকগনিশ্যন পালে আমাৰ কিমান প্ৰব্লেম হ'ব, সেইটো আমি এটা টেবুল আপোনালোকক দিছোঁ প্ৰেছ ৰিলিজত। 1996 এবাৰ মাত্ৰ আৰু এটাই মাত্ৰ জনগোষ্ঠীক ST ষ্টেটাছ প্ৰদান কৰোঁতে বৰ্তমানে স্বীকৃত জনজাতিসকলৰ বাবে সংৰক্ষিত মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আয়ুৰ্বেদিক কলেজত সংৰক্ষিত STPৰ কোটাৰ 80 to 90% কোচ ৰাজবংশী ছাত্ৰ ছাত্ৰীয়ে হস্তগত কৰিছিল। আয়ুৰ্বেদিক কলেজৰ 100% হস্তগত কৰিছিল। আৰু বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ যিবিলাক ৰিজাৰ্ভ কোটা আছিলে মেজৰ ছাবজেক্টৰ, সেইটো অলমষ্ট 100% হস্তগত কৰিবলৈ সক্ষম হৈছিল। গতিকে ইয়াৰ কৰুণা দত্ত নামৰ এজন MLA জিকি আহিছিলে ৰিজাৰ্ভ কোটাৰ পৰা, মাজুলী চিটৰ পৰা 96-ত। ইয়াৰ কিমান ডেঞ্জাৰাছ ইমপ্লিকেশ্যন। এডভান্স আৰু পপুলাছ গ্ৰুপক STত ৰিকগনিশ্যন দিলে, চেডুল ট্ৰাইব হিচাপে ৰিকগনাইজ কৰিলে এক্সিষ্টিং ট্ৰাইবেলৰ কিমান ক্ষতি হ'ব সেইটো বৰ্ণনা কৰিব নোৱাৰি। যাৰ কাৰণে আমি আজিৰ সভাই 25 নৱেম্বৰৰ যি গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰিয়েল ছাব কমিটিয়ে যি প্ৰতিবেদন ছাবমিট কৰিব, তাৰ আগেয়ে অৰ্থাৎ 10 নৱেম্বৰ তাৰিখে গুৱাহাটীত আমি CC2 হিচাপে এটা গণসমাৱেশ আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। 10 নৱেম্বৰ গণসমাৱেশ গুৱাহাটীত, not against all communities but against the populace and advanced group, জনবহুল আৰু আগবঢ়া জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে গুৱাহাটীত CC2ৰ গণসমাৱেশ। আৰু 10 তাৰিখৰ পিছতে 10 তাৰিখৰ পৰা 25 নৱেম্বৰৰ ভিতৰত উজনি অসমত, মধ্য অসমত আৰু নামনি অসমত তিনিটাকে বৃহৎ গণসমাৱেশ আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ আমি কৰিছোঁ।